So welcome back. আজি ডে 5 আৰু আজি আমি $19 বা $20 নিবৰ কাৰণে ট্ৰাই কৰিম। তো লেটছ সি ট্ৰেইনটো প্ৰেজেণ্ট আপ ট্ৰেইন হৈ আছে। তাৰপিছত যদি আমি লংগাৰ টাইমত যদি চাওঁ 5 মিনিটছত তেতিয়া ডাউন ট্ৰেইন হৈ আছে। লংগাৰ ট্ৰেণ্ডতো আপ ট্ৰেণ্ড হৈ আছে। লেটছ সি আজি অকল $1 এটা ট্ৰেড কৰিব লাগে। চ' $19 বা $20 বনাম। লংগাৰ টাইম ট্ৰেণ্ডটো যদি চাওঁতে ডাউন ট্ৰেণ্ড হৈ আছে প্লাছ 5 মিনিটছত অভাৰচল হৈ গ'ল। কি হয় 1 মিনিটছত চাওঁ। প্ৰেছত অভাৰ কৰিলে 5 মিনিটছৰ কাৰণে ডাউন ট্ৰেড এটা ল'ম। Let's see. তো গাইছ এইটো প্ৰফিটত ক্লজ কৰিলোঁ ট্ৰেডটো। তো এতিয়া আমাৰ $19 বা $20 হৈ গ'ল। চ' $10 ষ্টাৰ্ট কৰিছিলোঁ আৰু $20 হ'ল। ডাবল কৰিলোঁ প্ৰাইচটো। লেটছ সি 100 তাৰপিছত $1000 নিব পাৰিম নে নাই। তো আজিৰ ভিডিঅ'টো এটা ক্লজ কৰোঁ। আশা কৰোঁ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।